বন্ধু বান্ধৱীসকল আজি হৈছে শিৱৰাত্ৰি আৰু এই মহাশিৱৰাত্ৰিত কেইটামান ৰাশিৰ ভাগ্য উজ্বলি উঠিব আৰু কোন কোন ৰাশিৰ ভাগ্য উজ্বলি উঠিব আজিৰ এই ভিডিঅ'টোত আপোনালোকে গম পাব। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। পোনপ্ৰথমতে জনাও যে মহাশিৱৰাত্ৰিত শিৱ যুগত ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব কোন কেইটা ৰাশিয়ে। পঢ়ক আজিৰ ৰাশিফল। আজি চন্দ্ৰ মকৰ ৰাশিৰ পৰা ওলাই কুম্ভ ৰাশিত ট্ৰেনজিট হ'ব। সূৰ্য এতিয়া কুম্ভ ৰাশিত সিদ্ধান্ত পঞ্জিকা অনুসৰি আজি ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশ দিন। আজি পুৱা 11:08 বজাত চতুৰ্দশ দিন পৰিব। তেতিয়াই আৰম্ভ হ'ব শিৱ পূজাৰ লগ্ন। আজি গোটেই দিনটো শিৱ যোগ আৰু পৰিঘা যোগৰ প্ৰভাৱ অব্যাহত থাকিব আৰু এই সকলোবোৰ যোগৰ প্ৰভাৱৰ বাবে আজি কিছু ৰাশিৰ লোকে বহুত ভাল সময় পাৰ কৰিবলৈ গৈ আছে। আন ৰাশিৰ লোকে আজি বিভিন্ন সৰু বৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব। পোনপ্ৰথমতে হৈছে মেষ ৰাশি। আজি মেষ ৰাশিৰ লোকৰ আয় বাঢ়িব। কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসে কৰ্মক্ষেত্ৰত নতুন টুইষ্ট কঢ়িয়াই আনিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব পাৰিব। বয়স্ক লোকে শাৰীৰিক সমস্যা বিশেষকৈ ৰক্তচাপৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। যৌথ উদ্যোগ বা অংশীদাৰিত্ব ব্যৱসায়ত অভাৱনীয় লাভ হ'ব পাৰে। বৃষ ৰাশি। আজি ঘৰলৈ আলহী আহিব পাৰে। কৰ্মস্থলীত কিছু গোপনীয় তথ্যৰ সন্মুখীন হ'ব পাৰে। অধিক সাৱধানে নিজৰ কাম কৰক। ব্যৱসায়িক লাভ বৃদ্ধি পাব। পেছাদাৰী ক্ষেত্ৰত ঈৰ্ষা আৰু প্ৰতাৰণাৰ পৰা সাৱধান হওক। আজি হয়তো অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে আপোনাৰ। সৌজন্যশীল মানুহৰ সংগ পাব আপুনি। কঠিন সমস্যাৰ সমাধান হ'ব আজিৰ দিনটো। মিথুন ৰাশি। আজি কোনো আত্মীয়ৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা প্ৰবল। ব্যৱসায়ত নতুন পদ্ধতি গ্ৰহণ কৰি আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। টকাৰ অপব্যয় নকৰিব আপুনি। সকলোৰে লগত মিলিব পৰা ক্ষমতাই আজি আপোনাক উপকৃত কৰিব। পৰিকল্পনা অনুসৰি কাম ৰূপায়ণ আৰু নিষ্পাদনে আপোনাক আত্মসন্তুষ্টি দিব। জটিল সমস্যাৰ সমাধান কৰিব পাৰে আপুনি আজিৰ দিনটো। সিংহ ৰাশি। আগতীয়াকৈ কৰা মানসিক প্ৰস্তুতিয়ে আজি আপোনাৰ সকলো সমস্যা দূৰ কৰাত সহায় কৰিব। সিংহ ৰাশিৰ লোক আজি ডিঙিৰ সমস্যাত ভুগিব পাৰে। বিভিন্ন কাৰণত অতিৰিক্ত খৰচ কৰিব। পেছাদাৰী ক্ষেত্ৰখনত বদলি বা কৰ্মক্ষেত্ৰ সলনি হোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় মন্তব্য নকৰিব। বিশেষকৈ কাঠ আৰু লোহাৰ ব্যৱসায়ীসকলে লাভৱান হ'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকে আজি দূৰদৰ্শিতাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা উচিত। ভ্ৰমণ লাভজনক নহ'ব। ক্ৰীড়াৰ লগত জড়িত লোকসকলে লক্ষণীয় উন্নতি দেখিব। ফেশ্বন ডিজাইনিং, ইণ্টাৰিয়ৰ ডেকৰেশ্যন আৰু বুটিঙৰ সৈতে জড়িত চখৰ ব্যৱসায়ীসকলৰ আজিৰ দিনটো লাভজনক হ'ব। স্থানীয় এজন ব্যক্তিৰ আচৰণত আজি বয়োজ্যেষ্ঠসকলে আঘাত অনুভৱ কৰিব পাৰে। গতিকে আজিৰ দিনটোত সাৱধানে থকাটোই ভাল আপোনাৰ বাবে। কন্যা ৰাশি। আপুনি আজি বহুতো অপ্ৰয়োজনীয় চিন্তাৰ বাবে চিন্তিত হৈ পৰিব। আপোনাৰ দৃঢ় পদক্ষেপে পৰিয়ালৰ সকলোৰে আশা পূৰণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নতুন ধাৰণাই ফলপ্ৰসূ ৰূপ ল'ব আৰু সহকৰ্মীসকলৰ ঈৰ্ষাৰ সৃষ্টি হ'ব পাৰে। যদি কোনো প্ৰশাসনিক বা আইনী সমস্যা আছে তেন্তে মৌখিকভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক আপুনি। আজি গুৰুজনাৰ ওচৰত চাপিব পাৰিব আপুনি। তুলা ৰাশি। প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ফলাফল আৱশ্যক নহ'বও পাৰে। তুলা ৰাশিৰ লোকে বৈবাহিক অশান্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। নতুন কাৰোবাৰ প্ৰেমত পৰিব পাৰে আপুনি। পিতৃ মাতৃ বা বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ বাঢ়িব পাৰে। শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। ৰাস্তাত সাৱধানে খোজ কাঢ়িব আপুনি।